নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ৰেচিপি চেনেল PR কিটচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অন্য এটা ৰেচিপি, সেইটো হৈছে আমৰ জেলি। আহকচোন মই আমৰ জেলি কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাওঁ। আমৰ জেলিখিনি বনাবৰ কাৰণে মই এইখিনি আম লৈছোঁ। সম্ভৱ 4 কিলোমান হ'ব আম, আনিছিলোঁ 5 কিলোৱে, কিন্তু কেইটামান আম বইল কৰিও খোৱা গ'ল, গতিকে খাই লৈ নিশ্চয় 4 কিলো মানেই আছে। আমখিনি ধুই লৈছোঁ, এতিয়া বাকলি গুচাই সৰু সৰুকৈ কাটি ল'ম। আমখিনি আনিছিলোঁ মই আচলতে আচাৰ বনাম বুলি, কিন্তু কাটিবলৈ লৈ দেখা পালোঁ যে ভিতৰ ফালে অলপ পকিব লৈছে। সেইকাৰণে আচাৰ বনাব নোৱাৰিলোঁ। কি হ'ল ভাবিলোঁ জেলিকে বনাই থওঁ। দেখিছেনে বাচ্ছাৰ লগত কাম কৰিবলৈ কিমান দিগদাৰ হয়। তাইক বাৰে বাৰে আম খাবলৈ দিব লাগে। এতিয়া আমখিনি কাটি লোৱা হৈ গ'ল। ইমান বেয়া আম ওলাইছে নহয়, পেলাই মেলি চাগে 3 কিলোমানহে আম বাছিল। এতিয়া আমখিনি কুকাৰত বইল কৰি ল'ম। এতিয়া ইয়াতে মই ডাঙৰ কাপেৰে 2 কাপ পানী দিলোঁ। পানী বহুত বেছি নিদিলেও হ'ব, আম আৰু পানী প্ৰায় সমানে ৰাখিলেই হ'ল। এতিয়া এটা চিটি অহালৈকে কুকাৰটো গেছ ষ্টভত বহুৱাই দিলোঁ। এতিয়া দেখিছে নহয়, আমখিনি ধুনীয়াকৈ গেলি গৈছে। এতিয়া এইখিনি চেকনিখনৰ সহায়ত চেকি ল'ম। যিসকলে মধুৰিআমৰ জেলি আগতে বনাইছে তেখেতসকলে জানিবই, সেই একেই ছিষ্টেমত মই আমৰ জেলিখিনিও বনাইছোঁ। এতিয়া আমখিনি চেকি লোৱা হৈ গ'ল। চেকি লোৱাৰ পিছত ৰস ইমানখিনি হৈছে। সেইটো বাচন সৰু হোৱাত মই এইটো বাচনতে বাকি ল'লোঁ। এতিয়া এইটো কাপৰ সহায়ত কিমান কাপ হয় জুখি ল'ম। এয়া 1 কাপ দিলোঁ, 2 কাপ, 3 কাপ, 4 কাপ, 5 কাপ, 6 কাপ, 7 কাপ, 8 কাপ আৰু 9 কাপ, অৰ্থাৎ ৰস হ'ল আমাৰ 9 কাপ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব, যাতে কেৰাহীটোৰ তলিত লাগি নধৰে। উতলি থাকোঁতে উঠি অহা ফেনবিলাক পেলাই থাকিব। এতিয়া ইয়াতে মই 8 কাপ চেনি দিম। যিহেতু ৰস হৈছিল 9 কাপ, সেইকাৰণে মই 8 কাপ ইয়াত চেনি দিছোঁ। এতিয়া এইখিনি ঘন হৈ নহালৈকে লৰাই থাকিব লাগিব। এতিয়া ইয়াতে মই অকণমান নিমখ দিছোঁ। এটা নেমু কাটি লৈছোঁ। নেমুখিনি চেকনিখনৰ সহায়ত ইয়াতে চেপি দিম। নেমু দিলে জেলিখিনি বহুত দিনলৈ ভালে থাকে, আৰু যেতিয়া আমি নেমু চেপি দিম তেতিয়া জেলিখিনি যেতিয়া ঠাণ্ডা হয়, ঠাণ্ডা হোৱাৰ পিছত টান হৈ নাযায়। নেমু চেপি দিয়াৰ ফলত জেলিখিনি ঢিলা হৈ থাকে। এতিয়া দেখিছেনে জেলিখিনি লাহে লাহে ঘন হৈ আহিছে। এইখিনি সময়ত ঘনাই লাৰি থাকিব, যাতে কেৰাহীৰ তলিত লাগি নধৰে। এতিয়া জেলিখিনি হৈছেনে নাই আমি ঠাণ্ডা পানীত অকণমান দি চাব পাৰোঁ। যদি পানীত দিয়াৰ পিছত তলিত গোটা বান্ধি থাকে তেতিয়া জানিব জেলিখিনি হৈ গৈছে, কিন্তু মোৰ এতিয়াও হোৱা নাই আৰু অকণমান পগাব লাগিব। আকৌ এবাৰ মই পানীত লৈ চাইছোঁ। দেখিছে নহয়, আগতকৈ বহুত ডাঠ হৈছে, অৰ্থাৎ এইখিনি প্ৰায় নমাব পৰা হৈ গৈছে। গেছৰ ফ্লেমটো অফ কৰি এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ গোটা হৈ আহিব। জেলিখিনি ঠাণ্ডা হোৱাত মই এই বাচনটোত নমাই ল'লোঁ।
দেখিছেনে ঠাণ্ডা হ'বৰ 2 ঘণ্টামানহে হৈছিল। এই 2 ঘণ্টাতে কিমানখিনি গোটা হৈছে। যেতিয়া 7-8 ঘণ্টা হ'ব তেতিয়ালৈকে জেলিখিনি খুব ধুনীয়াকৈ আৰু গোটা হৈ আহিব। 7-8 ঘণ্টা মূৰত যেতিয়া জেলিখিনি ধুনীয়াকৈ ছেট হৈ আহিব তেতিয়া শুকান বটল এটাত ভৰাই থৈ দিব আৰু আলহী আহিলে ব্ৰেডৰ লগত খুৱাব আৰু নিজেও খাব। ৰেচিপিটো চাই কেনে পালে জনাবচোন। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।